নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম বহুত দিনৰ মূৰত চেষ্টা কৰাৰ পিছত আজি ফাইনেলি আমাৰ বিনোদৰ কাৰণে ভ্যাকচিনৰ স্লট এটা পালো কাইলৈৰ কাৰণে গতিকে কেনেকৈ আমি এই স্লট বুকিং কৰিব লাগে আপোনালোকক এতিয়া মই দেখাবলৈ গৈ আছো এই ফোনত আমি এতিয়া কোৱিন এপটো খুলি কোৱিন ৱেবছাইটটো আমি যাব লাগিব kowin.gov.in বুলি তাত পেলে আৰোগ্য হেতু হৈ পেলে আপুনি কৰিব পাৰে হেতু আমি নকৰো আমি ডাইৰেক্ট এনেকৈ কৰিম আমি যোনটো ষ্টাইলত কৰিলো হেতু আপোনালোকক দেখাই আছো এয়া দেখিছে ইয়াত ৰেজিষ্টাৰ বুলি লিখা আছে এই আমি ইয়াত এনেকৈ সেলফ ৰেজিষ্টাৰ কৰিব লাগিব এনেকৈ কৰি আপুনি আপোনাৰ নিজৰ ফোন নাম্বাৰটো ইয়াতে টাইপ কৰি দিব লাগিব এতিয়া মই যেনেকৈ টাইপ কৰি আছো এয়া চাব এনেকৈ আপুনি ফোন নাম্বাৰটো দি দিয়াৰ পিছত OTP এটা আহিব এই OTP এটা আহিছে আপোনালোকে দেখিছে ওপৰত এই OTPটো আমি ইয়াত দি দিম ওৱান টাইম পাছৱৰ্ড এয়া দেখিছে এয়া হৈ গৈছে আৰু আমি কাইলৈ গৈ আছো পাটসাগত আমাৰ বিনোদক ভ্যাকচিন দিবলৈ কাৰণে গৈ আছে আপুনি ইয়াতে শেডিউল কৰিলে এনেকৈ গলে এইটো ডিস্ট্ৰিক্ট ওয়াইজ আপুনি চেক কৰি থাকিব পাৰিব এনেকৈ প্ৰথমতে আপুনি অসম কৰি ল'ব আৰু আপোনাক যোনটো ডিস্ট্ৰিক্টত দৰকাৰ হয় এই ডিস্ট্ৰিক্টতে আপোনালোকে ক্লিক কৰি পেলাই ল'ব পাৰে আমাৰ চৰাইদেউ ওচৰতে পৰে চৰাইদেউ ডিস্ট্ৰিক্ট সেইকাৰণে আমি চৰাইদেউত কৰিলো এতিয়া দেখিছে গোটেইখিনি ফুল হৈ আছে তাৰ মাজতে ওলাই যায় কৰিলো আমি যেনে তেনে বুকিং কৰা হৈ গ'ল বুকিং কৰাৰ পিছত কাইলৈ আমি যাম তো কাইলৈ এটা নতুন ব্লগ বনাম এই ব্লগটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম তেনে কাইলৈ দিনটোলৈ যাওঁ আজি আপোনাক অকল এই কথাটো জনাই থলো যে এনেকৈ বুকিংটো কৰে বুলি এতিয়া মই আপোনালোকক এটা কথা কওঁ যে আমাৰ বিনোদৰ কাৰণে মই বহুত দিনৰ পৰা ভ্যাকচিন বিচাৰি আছিলো হয় কিন্তু ভ্যাকচিন আমি পোৱা নাছিলো স্লটে পোৱা নাছিলো মই এটা লিংক এটা পালো সেই লিংক বা এটা এপ আছে এপটোত মই গৈ পেলাই তাত সাইন আপ কৰিলে আপোনাৰ যতে খালি হয় সেই খালি হোৱা ডিস্ট্ৰিক্ট আৰু পিন কোড প্লাস কোনটো জায়গাত খালি আছে সেই বস্তুটো আপোনাৰ ফোনত নিজে মেসেজ আহি যায় মই আপোনালোকক সেই লিংকটো দি দিম তেনেহলে বলক মই আপোনালোকক গৈ থাকোতে এই বস্তুখিনি গৈ কথাখিনি মই বুজাই গৈ থাকিম যিসকলে এতিয়া ভ্যাকচিন পোৱা নাই তেওঁলোকে হয়তো বিচাৰি আছে এতিয়ালৈকে স্লট খালি পোৱা নাই অকল বুক দেখাই আছে বহুত স্পীডত আপোনালোকে কৰিব লাগে আমি নিজে মই বাৰু অলপ কেইদিনমান আগতে মই লৈ ললো মই পাই গলো আমাৰ এই বিনোদৰ কাৰণে বহুত দিনৰ পৰা স্লট বিচাৰিছিলো পোৱা নাছিলো কিন্তু তেতিয়াই আপোনালোকক মই এতিয়া ডেসক্ৰিপচনত দি দিম হেতু vaccineme.in বুলি আপোনাৰ এটা লিংক আছে আপুনি হেতু যদি যায় তাত আপোনালোকে যদি সাইন ইন কৰে তেতিয়া আপোনালোকৰ নিজৰ ফোনত মেসেজ আহি যাব যে খালি আছে যোনটো জায়গাতে আপোনাৰ স্লট খালি আছে এই জায়গা আৰু তাৰ পিন কোড আৰু ডিস্ট্ৰিক্ট আপোনাৰ ফোনত নিজে মেসেজ আহি যাব আমি তেনেকৈ হেতু কৰিলো আপোনালোকক ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে তাৰ পৰা গৈ হলেও কৰি ল'ব পাৰিব তেনেহলে আকৌ আমি গৈ থাকো ভ্যাকচিনৰ চেণ্টাৰ পাটসাগো এতিয়া আমি পাইছোহি বামুনবাৰী এয়া দেখিছে বজাৰ অলপ দেৰি কাৰণে খুলিছে 11টা বজাৰ পিছতো বন্ধই হৈ যাব উপায় নাই এয়াই চলি আছে এইকেইদিন লকডাউনে আৰু মানুহৰ বহুত দিগদাৰ হৈছে আৰু হেৰি মাস্ক পিন্ধিলে ডাবল মাস্ক পিন্ধিব আৰু জিটি মাস্ক নিপিন্ধিব পাৰিলে ভাল মাস্ক এখন পিন্ধিব এখন মোৰ ভেষ্টিজৰ মাস্ক ট্ৰিপল লেয়াৰ মাস্ক হয় বহুত ভাল হয় আপোনালোকে এখন পাৰচেজ কৰিব পাৰে আৰু আমি পাই গলো এতিয়া মৰাণৰ পৰা আমি আকৌ আনাদাৰ 27 কিলোমিটাৰছ মান যাব লাগিব পাটসাগৰ কাৰণে তাতে আছে ভ্যাকচিনেশন চেণ্টাৰটো মোৰ নিজৰ কাজিন দাদা আছে দাদাক লৈ পেলাই আমি একেলগে তিনটা ওলাই দিম বাৰুকা ইয়াৰ পৰা পাইলট মই ইয়ালৈকে বিনোদে চলাই আহিলে এইখিনিৰ পৰা মই চলাই যাম হেল্ল' বাবুদু কাকা এতিয়া বাবুদু কাকাৰ জোৰতে আমি ভ্যাকচিন লৈ আছো আৰু আপোনালোকক যোনটো ডেসক্ৰিপচনত লিংকটো দিম বুলি কৈছো এই লিংকটো বাবুদু কাকাই মোক দিছিলে আৰু তেনেহলে বলক আমি এতিয়া স্টাৰ্ট কৰি যাও পাটসাগো কি ব্লক কৰিছে ব্লক কৰি আছো সবকে জনাই আছো কেনেকৈ সেই ভ্যাকচিনৰ নোটিফাই কৰিব লাগে স্লট পাবলৈ দিগদাৰ হৈ যায় ন সেইটো কাৰণে এই দাদাই এই দিছিলে হেল্থিফাই মি আণ্ডাৰ vaccineme বুলি আছে তাত গ'লে আপোনালোকে পাই যাব আৰু আমি পাই গলোহি এতিয়া পাটসাগো হাই স্কুল ইয়াতে আমাৰ বিনোদে ভ্যাকচিন ল'ব বিনোদ এক্সাইটেড নে পজিটিভ নেগেটিভ নিদিয়াকে তো কেলে লাইন ধৰি আছো এইটো পজিটিভ এইটো হৈছে আমাৰ বিনোদ ইয়াত টেষ্ট কৰাই আহিলে কোভিড টেষ্ট পজিটিভে ওলাব চাগে এই ভ্যাকচিন লৈ ওলাই অহাৰ পিছত আমি তাৰ ৰিয়েকশ্যনটো ল'ম কি হৈছে তাৰ
এইটো দেখিছে আমাৰ বিনোদ ওলাই আহিলে এতিয়া ভেকচিন লৈ কটো কেনেকুৱা লাগিছে আধা ঘণ্টা সময়তে ৰখি দে তেতিয়া আমি গম পাম বিষালে নে ঘৰত গৈহে গম পাবি বিষালে নাই ৰাতি 2টা বজাত জ্বৰ উঠিব তোৰ 2টা ইমান মানুহ জাষ্ট হাফ এন আৱাৰ 15 মিনিটছ হৈছে তেতিয়াই 50টা মানুহে অলৰেডি ল'লে ভেকচিন অলপ দেৰি ৰখি দিওঁ ন যোনটো লিংক দিছোঁ সেই লিংকটো যদি আপোনালোকে চেক কৰে তাতে আপোনালোকে নিজৰ কাৰণে যদি স্লট আপোনালোকে পোৱা নাই তেতিয়া ডাইৰেক্টলি তাত আপোনাৰ মেছেজ আহি যাব জাষ্ট আপুনি চাইন ইন কৰি থৈ দিব লাগে চাইন ইন কৰি আপুনি নিজৰ ফোন নম্বৰটো দি থৈ দিয়ক আপোনাক নিজে মেছেজ আহিব আপোনাৰ ফোনত যে এইটো জেগাত খালী হৈ আছে যোনটো জেগাত খালী হৈ আছে আপুনি তাত নিজে গৈ পেলাই স্লটটো বুক কৰি ল'ব পাৰে তো একদম ইজি হৈ আছে আপোনাক ডেছক্ৰিপশ্যনত লিংকটো দি দিম এতিয়ালৈকে বাই বাই